1,12,000 এতিয়া ছাবস্ক্ৰাইবাৰ। আৰু মই মোবাইলতে ভিডিঅ' কৰিছিলোঁ, ভালকৈ কৰি এতিয়া কিবা কিবি ধৰক কৰি আছোঁ আৰু যিমান পাৰোঁ আগবাঢ়ি আছোঁ। আপোনালোকে চেষ্টা কৰক, যিবিলাকে বনাম বুলি ভাবি আছে বনাক, যিহত পাৰে বনাক, খালি কণ্টেণ্টটো ভালকৈ ৰাখিলে হ'ল। এটা কণ্টেণ্টত বনালে হ'ল আৰু যি বনাই এটাই কৰিলে হ'ল আৰু। ব্লগছ হ'লে ব্লগছ, বেলেগ হ'লে বেলেগ, মানে মিক্সিং কৰিব নালাগে আৰু ভাল। আমাৰ বিকাশ দাক সম্বোধনা জনাব আমাৰ চৈফুল মিৰ্জা চেনেলৰ অনাৰ চৈফুল দাই। তাৰপিছত তেওঁক ফুলাম গামোচা এখন নেৰে সম্বোধনা জনাবলৈ অনুৰোধ জনালোঁ। আৰু জোৰ চাই ক্লিয়াৰ পেলাই লাগিব দেই। এইখিনিতে আমি যিহেতু এখন প্ৰমাণপত্ৰ হিচাপে নহয় আৰু তেওঁ মিটাবত আহিছে বুলি এটা চিনাকি বুলি এটা বুজি পাইছোঁ চাগে, তেনেকুৱা এখন দিম বুলি ভাবিছোঁ। সেইটো দিব আমাৰ আৰ জে লভ চেনেলৰ অনাৰ, তেওঁ প্ৰথমে প্ৰদান কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাম বিচিত্ৰ দা। তো আপোনাৰ ইণ্টাৰভিউ। নমস্কাৰ, মোৰ নাম বিচিত্ৰ কুমাৰ দাস। মাই চেনেল নেম ইজ আছামিজ ফান মাষ্টি। তো কিছুমানে চাইছে হয়তো, আৰু প্লাছ ৰিচেণ্টলি 62,000 ছাবস্ক্ৰাইবাৰ হৈছে। এইখিনি চাব ভিডিঅ'বিলাক। আৰু এটা চেনেল আছে ন, আৰু এটা ব্লগিংটো মানে মই নাভাবোঁ ব্লগিং বুলি, কেতিয়াবা দিওঁ আৰু কিবা কিবি কৰি থাকিলে বা মন্দিৰ চন্দিৰ গ'লে এনেকৈ। সেইটো চেনেল নাম হৈছে বিচিত্ৰ ব্লগ। তাত বেছি ছাবস্ক্ৰাইবাৰ নাই, এনেই আমি খুলি থৈ দিছোঁ। আমাক এওঁ সম্বৰ্ধনা জনাব বিকে। আমাৰ এওঁক ফুলাম গামোচা এখন সম্বৰ্ধনা জনাব বিকে এণ্টাৰটেইনমেণ্টৰ অনাৰ। ইয়াত ৰাখি দিয়া নেকি, পানীটো সেই তাত ৰাখি দিয়া, এতিয়া খাব পাৰিব চবেই। পানী খালে কোনোবাই খাই ল'ব পাৰে। ইয়াতে আমাৰ সম্বৰ্ধনা জনাব বিকে এণ্টাৰটেইনমেণ্টৰ অনাৰ দিয়া। আৰু এইখিনিতে প্ৰমাণপত্ৰ হিচাপে আগবঢ়াব আমাৰ গ্ৰুপৰ মেম্বাৰকো খোজা আপুনি। এইখিনিতে আমাৰ এতিয়া পুৰা লাইভ টেলিকাষ্ট মানে পুৰা চলি আছে। কি নাম? জাহিৰ 365 VVN লাইভ। অ'কে, ছাবস্ক্ৰাইব কৰিম মই। গোটেই ৰেকৰ্ড আছে মোৰ তাত, এবাৰ শুনিলে এইখিনিতে আমি আমাৰ মাজলৈ নিমন্ত্ৰণ জনাম কিষাণৰ কলিতা। এইটো কিমান লৈছে? হয়তো মই হোলচেলত আনিছোঁ 230। মোৰ দোকান আছে। ফুলাম গামোচাৰে যিহেতু ইণ্ট্ৰডাকশ্যনটো দিলে, ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। নাই এইটো নাই, আপোনাৰ কথাখিনি শুনি ভাল লাগিছে। একদম থাকিব লাগে, যিয়ে নহয় পিছত। এইখিনিতে আমাৰ প্ৰমাণপত্ৰ হিচাপে আগবঢ়াব আমাৰ একদম থাকিব লাগে ICL ইউটিউব। এইখিনিতে আমাৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ চাবিৰ দা। চেনেলৰ নাম হৈছে VVN লাইভ। তো এওঁক এখন ফুলাম গামোচা সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাম। আমাৰ মিৰ্জা দা। আৰু আমি আপোনাক আমি এখন প্ৰমাণপত্ৰ প্ৰদান কৰিম বুলি ভাবিছোঁ। এই প্ৰমাণপত্ৰখন প্ৰদান কৰিব আমাৰ ক্ৰিকেট ছুপাৰ ফেন চেনেলৰ অনাৰে। একচুৱেলি এইটো একো নাই, এই সন্মানটো আচলতে সব ফেন্সবিলাকৰ কাৰণে, আপোনালোকৰ কাৰণে। অল দ্য ফেন্স গেট ডেডিকেটেড। এইখিনিতে আমি আমন্ত্ৰণ জনাম দীপাংকৰ।
কাৰোবাৰ ইচ্ছা আছে নি সম্বৰ্ধনা জনাবলৈ? চ' আহিব পাৰে, আহা। চ' এওঁক সম্বৰ্ধনা জনাব তোমাৰ নামটো? অংকুৰ বৰ্মনে সম্বৰ্ধনা জনাব। আৰু যিহেতু প্ৰমাণ পত্ৰখন মই প্ৰদান কৰিম। পঢ়ি শুনাই দিবলৈ আমি মানে প্ৰথমতে ক'ব লাগিছিলে, আচলতে চৰি প্ৰথমতে আমি ক'ব লাগিছিলে ইয়াৰ পঢ়ি শুনাই দিবলৈ, আমাৰ এওঁ শুনাই দিব। অ'কেতো এইখনত লিখা আছে শ্ৰীযুত জ্যোতিবন বৰা, চেনেলৰ নাম বি নেচাৰেল বি ৱাইল্ড। সেই ইউটিউব মহান, তোমাক কি বুলি তুলনা কৰিম, পুনৰ অসমখন আগুৱাই নিয়াত এটা সুমধুৰ হাঁহিৰে য'ত থাকিব সপোন, মৰম আৰু আশা। মই কৰিছোঁ শতযোৰ প্ৰণাম, আহক আগুৱাই হিংসাৰ কলিতা জ্বলাই আমি হওঁ অগ্ৰগামী। ছামাৰ ভেকেশ্যন ইউটিউব ক্ৰিয়েটৰ মিটাপৰ ফালৰ পৰা তোমালৈ যাচিলোঁ আন্তৰিক শুভকামনা ইতি। বাকী সেয়াই আৰু তো এনেকৈ লিখা আছে এইখন, আৰু আপোনালোকে পালে দেখা পাব। আৰু এইখিনিতে আমি এই কবিতাটো লিখি দিছিলে ডলি হাজৰিকা নামৰ চেনেলৰ অনাৰজনে, যিহেতু তেওঁ আমাৰ মাজত নাই, উপস্থিত নাই। চ' তেওঁকহে বিশেষকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। এইখিনিতে আমাৰ মাজতে আমি আমন্ত্ৰণ জনাম অভিজিত দাস। এওঁক এখন আমি প্ৰমাণ পত্ৰৰে চেনেল জিবি এওঁক এখন সম্বৰ্ধনা মানে প্ৰমাণ পত্ৰ আগবঢ়াব আমাৰ কণমানি ইউটিউবাৰ। চ' আহা, কণমানিভাগে দিলোঁ ন, ভাল লাগিব। তুমি প্ৰদান কৰি দিয়া। এটা হাত চাপৰি হ'ব লাগে ডাঙৰকৈ। এইখিনিতে আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাম দা জিংকি নাথ। মিটাপ কৰ নেকি সেই বিষয়ে অলপ আমাৰ এই তিনিজনৰ ভিতৰত এজনে ক'ব। আৰু এই আপুনি কৈ দিয়ক, তোৰ মোৰকে আপুনি ক'ব। সকলোৱে যাতে ভিডিঅ' কৰি লওঁ, গৈ বা কিবা কৰি তেনেকৈ নকৰে আৰু দেই। প্ৰথমতে গোটেইখিনি একেলগে আহিলে ভাল পালোঁ। জোৰ লাগে। তো প্ৰত্যেকৰ ভিডিঅ'বিলাক চাইছিলে নে নাই? চাইছিলা? বাট আজি লগ পাইছা, তো কেনেকুৱা ফিল হৈছে? মজা, ভাল লাগিছে। ভাল লগা নাই চাগে দেই। ভাল লাগিছে নে? ভাল লাগিছে। তো সেইকাৰণে মানে কি মিটাপখন পতা হয়, প্লাছ লগতে মিটাপখন এইটো কাৰণে পতা হয়, ধৰা তুমি কিবা এটা বস্তু জানিছা, এওঁ নাজানে, ডিছকাশ্যন কৰিছা, তুমি যিটো বস্তু জানিছা এওঁ জানিলে, জানাৰ বিনিময়ত এওঁৰ চেনেলটো গ্ৰ' হ'ল। তো সেইটো কাৰণতে মিটাপখন পতা হয়। বাকী কিবা জানিব লগা থাকিলে এওঁৰ লগৰ পৰা জানিব। একচুৱেলি মিটআপটো মানে কি, মিটআপ বুলি কওঁতে আমাৰ গোটেইখিনি মিল হয়। তাৰোপৰি মানে কি এতিয়া এনেকুৱা হৈছে মিটআপ বুলি কোৱাৰ লগে লগে চব ভিডিঅ', তাৰোপৰি বেলেগ বেলেগ যদি অলপ নতুন চিন্তাধাৰা, যেনে আজি আহোঁতে মই গম পালোঁ কিবা বানপানীৰ কাৰণে নেকি এইটো ডনেশ্যনটো, এনেকুৱা যদি কিবা কিবি এটা দুটা কামো কৰি থাকে তেন্তে ভাল। আৰু মানে অকল মিটআপ বুলি কওঁতে চবে আহে, কেমেৰাটো লয়, ভিডিঅ'টো বনায় আৰু আপলোড দিয়ে, আৰু গোটেইখিনি লগ পোৱা বুলি কয়। তাত বাহিৰে বেলেগ কিবা চিন্তাধাৰা একো কৰা নাযায়। সেইকাৰণে আমি যদি কিবা নতুন মানে গোট হৈ পিনে যদি কৰা চিন্তা আছে কৰিব পাৰোঁ, আৰু গোটেইখিনি সেইটো কোনোবা যদি ক'বও বিচাৰা ক'ব পাৰে, আৰু চবে এনেকুৱা কিবা আছে যদি। আৰু যিটোও ক'ব মানে মোৰো বিষয় আছে, তথাপিও কৈছোঁ। বৰষুণৰ কাৰণে আহিব মন নাছিল, তথাপিও আহিলোঁ। ভাবিছোঁ কি চবকে লগ পাম, কিন্তু কি চবে দেখাই পাইছে আজিকালি কি ইউটিউব মানে ভিডিঅ', কিন্তু তাত উদ্দেশ্যটো থাকি নাযায় যে লগ পোৱাৰ কি মানে আজি লগ পাইছোঁ, আমি কিবা জানো ডিছকাছ কৰিছোঁ,
মই ৰাতিপুৱাই ভাবিছোঁ আজি এটা ভিডিঅ' বনাই দিওঁ নেকি যে বানপানী হৈছে মানুহখিনি। কালি মই এঠাইত গৈছিলোঁ, মানে আমাৰ তাতে আঠগড়ত এটা মানে নদীটো ভাঙি গৈছে, মানুহবোৰত থকা অৱস্থাটো নায়েই, তাতে যাৰ যিমান গৰু ছাগলী আছিল গোটেই গুচি গৈছে। মই ভাবিছোঁ যদি মোৰ ভিডিঅ'ৰ পৰাই 10,000 টকাও যদি আহে দেন মানুহখিনি কোনোবাই এদিনৰ কাৰণে খাব পাৰিব, সেইটো ভাবিছিলোঁ। যদি ইয়াতে এইটো কাম কৰিছে কোনোবাই গ্ৰেট, মানে আৰু ভাষা নাই, বহুত ভাল কাম কৰিছে। তেনেকুৱা এটা উদ্দেশ্য ল'ব লাগে, মানে মিটআপ হ'লে যে আজি বোলে বিকাশৰ লগত চেল্ফি এখন লৈ মানে আমি তাতে থাম্বনেইলত দিম, কেইটামান ভিউ পাওঁ, এনেকুৱা নহয়। ভিউটো ভাল ভিডিঅ'ত আহিবই, এইটো মাষ্ট বি। কিন্তু কথাটো হ'ল আমি লগ পালে কিবা এটা উদ্দেশ্য লৈ লগ পাব লাগে, য'ত মানুহৰো লাভ হয়, আমাৰো লাভ হয়, আৰু আমি কিবা এটা শিকিব পাৰোঁ। সেইটোৱে মিটআপ। মানে মিটআপ মানে যে এইটো আহিছে, কোনোবাই চেল্ফি মাৰিছে, ফটো লৈছে, ভিডিঅ' কৰিছে, ইউটিউবত আপলোড কৰিছে। আজিকালিতো চবেই ইউটিউবাৰ। যিয়ে টেকনিকেল বস্তু, ডেছক্ৰিপশ্যন বস্তু বুজি নাপায়, ডেছক্ৰিপশ্যন মানে ৱৰ্ডটো ভালকৈ ক'ব নোৱাৰে, সেইটো আজিকালি অসমৰ ইউটিউবাৰ হয়। তাতে আৰু কি ক'ম, চবেই বুজি পাইছে চাগে। আৰু ব্লগিংটো নিজৰ লাইফ হয়, কোনোবাই জোতা পিন্ধি দেখাইছে, কোনোবাই আণ্ডাৰ পেণ্ট পিন্ধি দেখাইছে, এইটো ব্লগিঙে হয়। সেইটো কোনো মিছা কথা নহয়, কোনোবা হাঁহিব পাৰে নাহিব পাৰে, কিন্তু এইটো ৰিয়েলিটি হয়। ব্লগিং আৰু টেকনিকেলৰ মাজত বহুত পাৰ্থক্য আছে, এইবোৰ কৈ থাকিলে পিছত হ'ব। বাকী ভাল লাগিল, আৰু চবেই লগ লাগি ভিডিঅ' বনাবা, ফটো উঠিবা, সেইটোৱে। থেংক ইউ। কিনো ক'ম, আহি বহুত ভাল লাগিল। আৰু ফাৰ্ষ্ট আমাৰ শ্ৰদ্ধাঞ্জলি কাৰ্যটো কৰা হয়, চ' বহুত ভাল লাগিল, কাৰণ আমাৰ এজন বহুত আমাৰ দাদা হয়, আমাৰ মৰমৰ ভাৰ্গৱ দাৰ এটা জটিল ৰোগত তেওঁৰ মৃত্যু হয়। চ' বহুত আমি দুখী, মানে দুখ লাগিছে আমাৰ। চ' আজি আমি শ্ৰদ্ধাঞ্জলি দিলোঁ। আৰু এতিয়া দাদাহঁতেতো ক'লে কিনো ক'ম আৰু। চ' বহুত ভাল লাগিল আহি, চবকে লগ পালোঁ। এনেতো চবৰে মানে ভিডিঅ'তে চাই থাকোঁ আৰু, কিন্তু আজি সকলোকে লগ পাই বহুত ভাল লাগিল। ত' ইমানে। কিন্তু বিনীতে কিন্তু বহুত জলদি ফেমাছ হৈছে দেই।